গৰমৰ দিনটো আহিলে এই গৰমত বহুত বেছি মেকআপ কৰিবলৈ মন নাযায় কিন্তু মেকআপ অবিহনে বাহিৰলৈ যাবলৈতো মন নাযায় নহয় জানো গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শেয়াৰ কৰিম কিদৰে খুব সহজ উপায়েৰে আৰু কম সময়তে আপুনি মেকআপ কৰি কৰবালৈ ওলাই যাব পাৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে ভিডিঅ'ৰ তলতে থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু হেতু ক্লিক কৰাৰ লগে লগে কাষতে এটা টিলিঙাৰ চিহ্ন দেখা পাব হেতু ক্লিক কৰি দিব তেতিয়া যেতিয়া মই কোনো নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি লগালগ নটিফিকেশনটো পাই যাব আৰু আহক এতিয়া আৰম্ভ কৰো এই ভিডিঅ'টো প্ৰথমে মই প্ৰাইমাৰ ইউজ কৰিম প্ৰাইমাৰ হিচাপে মই ইয়াত পতঞ্জলি এল'ভেৰা জেল ইউজ কৰিছো পতঞ্জলি এল'ভেৰা জেল ময়শ্চাৰাইজাৰৰো কাম কৰে সেই কাৰণে মই বেলেগকৈ ময়শ্চাৰাইজাৰ ইউজ কৰা নাই পতঞ্জলি জেলকে ইউজ কৰিম মই অকণমান হাতত লৈ লৈছো বহুত বেছি লোৱাৰ প্ৰয়োজন নাই অলপ ললি হ'ল আৰু এতিয়া মই ইয়াত মুখত লগাম প্ৰাইমাৰে আপোনাৰ যিবোৰ প'ৰ্স আছে সেইবিলাক বন্ধ কৰি দিয়াত সহায় কৰে আৰু আপুনি মুখত যি ফাউণ্ডেশ্যন বা সিসি ক্ৰীম বা বিবি ক্ৰীম ব্যৱহাৰ কৰিব সেই সকলোবিলাক ভালকে মুখত লাগি ধৰাত সহায় হয় আৰু ইয়াৰ ফলত আমাৰ লং লাষ্টিং মেকআপৰ কাৰণে সুবিধা হয় এতিয়া মই লেকমি সান এক্সপাৰ্ট সানস্ক্ৰীন ব্যৱহাৰ কৰিম যেহেতু এতিয়া গৰমৰ দিন আৰু গৰমৰ দিনত সানস্ক্ৰীন লগোৱাটো খুবেই প্ৰয়োজনীয় আৰু এই স্টেপটো আপুনি কেতিয়াও স্কিপ নকৰিব কাৰণ সানস্ক্ৰীনে সূৰ্যৰ যি ক্ষতিকাৰক ৰশ্মি আছে তাৰ পৰা আমাৰ ছালখনক বচাই ৰাখে গতিকে কৰবালৈ ওলাই যোৱাৰ আগত আপুনি সানস্ক্ৰীন সদায় ব্যৱহাৰ কৰি ল'ব আৰু এটা কথা মনত ৰাখিব সানস্ক্ৰীন ব্যৱহাৰ কৰাৰ পিছত লগালগ আপুনি অন্য মেকআপ নকৰিব 5-10 মিনিট আপুনি অপেক্ষা কৰি ল'ব তাৰ পিছতহে অন্য মেকআপলৈ আগবাঢ়িব তাৰ পিছত মই লেকমিৰ 925 সিসি ক্ৰীম ব্যৱহাৰ কৰিম যেহেতু গৰমত বহুত বেছি হেভি মেকআপ কৰিবলৈ আমাৰ মন নাযায় আৰু বিয়া বা অন্য কিবা ফাংচন থাকিলে বেলেগ কথা পাৰ্টি মেকআপ হলে বেলেগ কথা কিন্তু পৰাপক্ষত ডেইলি ইউজৰ কাৰণে আমি ফাউণ্ডেশ্যন ব্যৱহাৰ নকৰিলেও হৈ যায় সিসি ক্ৰীমেও সেই একেই কামকে কৰে গতিকে মই মুখত এনেকৈ ডট ডট কৰি গোটেই মুখতে সিসি ক্ৰীম লগাই লওঁ মই চকুৰ গুৰিটো অলপ সৰহকৈ লগাম কাৰণ এইখিনি ঠাই আমাৰ বেছি ডাৰ্ক হয় আৰু মোৰ এই ঠাইডোখৰো বহুত ডাৰ্ক হয় গতিকে মই ইয়াত অকণ সৰহকৈ ব্যৱহাৰ কৰিম আৰু আপুনি ডিঙিটো সিসি ক্ৰীম লগাবলৈ নাপাহৰিব আৰু এতিয়া এই বিউটি ব্লেন্ডাৰৰ সহায়ত মই মোৰ এই সিসি ক্ৰীমখিনি ভালকৈ ব্লেন্ড কৰি লম ইউজ কৰিম বেবি পাউডাৰ আপুনি যিকোনো পাউডাৰে ইউজ কৰিব পাৰে মোৰ হাতত কম্পেক্ট পাউডাৰো আছে যদি আপুনি বিচাৰে কম্পেক্ট পাউডাৰ ইউজ কৰিব পাৰে বা লুজ পাউডাৰ যি আপোনাৰ হাতত আছে সেয়া আপুনি ব্যৱহাৰ কৰিব পাৰে যেহেতু বহুত গৰম হয় আৰু গৰমত আমাৰ মুখখন বহুত ঘামি যায় আৰু আমি যি ক্ৰীম বা সিসি ক্ৰীম বা প্ৰাইমাৰ ব্যৱহাৰ কৰিছিলো সেইখিনি বিয়পি যায় বা গলি যায় মুখত সেইকাৰণে আমাৰ পাউডাৰ লগোৱাটো বহুত দৰকাৰী হয় আৰু ই আমাৰ মুখখনক ড্ৰাই কৰি ৰাখে মই ডিঙিটো অলপ ব্যৱহাৰ কৰিম আইব্ৰৰ কাৰণে মই ব্যৱহাৰ কৰিছো লেকমি আইব্ৰ পেন্সিল এডাল ব্লেক কালাৰ হয় আপুনি ব্ৰাউন কালাৰৰ আইব্ৰ পেন্সিলও ব্যৱহাৰ কৰিব পাৰে যেহেতু মই দিনত ওলাই যাম সেই কাৰণে মই পাতলকৈ আইব্ৰটো মই শেপ দিম
প্ৰথমে আপুনি আইব্ৰ'ডালৰ শ্বেপটো বনাই ল'ব তাৰপিছত আপুনি লাহেকৈ যি খালী ঠাই আছে সেইবোৰ ফিল আপ কৰিব মই এতিয়া এই আইব্ৰ' ব্ৰাছডালেৰে মই ভালকৈ ছেট কৰি ল'ম আইব্ৰ'ডাল মই আকৌ একেডাল আইব্ৰ' পেঞ্চিলেৰে মই আইলাইনাৰো আঁকি ল'ম যিহেতু গৰমৰ দিন আৰু বহুত সোনকালে মেকআপ কৰি শেষ কৰিবলৈ মন যায় বহুত টাইম মেকআপত দিবলৈ মন নাযায় সেইকাৰণে লৰালৰি কৰিবৰ কাৰণে আপুনি এনেকুৱা বস্তু ব্যৱহাৰ কৰিব পাৰে যেটো বস্তু আপুনি বহুত জেগাত ইউজ কৰিব পাৰে মই এই আইব্ৰ' পেঞ্চিলডাল আইব্ৰ' কাৰণেও ইউজ কৰিম আইলাইনাৰ হিচাপে ইউজ কৰিম আৰু চকুৰ তলতো মই আইব্ৰ'ডাল ব্যৱহাৰ কৰিম আৰু মই তলতো অকমান আইব্ৰ' পেঞ্চিল ব্যৱহাৰ কৰিম ভিতৰত মই ব্যৱহাৰ নকৰো যেহেতু এটা আইব্ৰ' পেঞ্চিল হয় কাজল নহয় এতিয়া মই হিলাৰী ৰডাৰ এই পাৰ্পল কালাৰ লিপষ্টিকটো ব্যৱহাৰ কৰিম এই লিপষ্টিকটো মই এজ এ ব্লাছ ব্যৱহাৰ কৰিম যদি আপোনালোকে ব্লাছ ইউজ কৰিব নিবিচাৰে বা এভৰিডে আপোনাৰ দৰকাৰ নহয় তেনেহলে আপুনি এইটো ষ্টেপ স্কিপ কৰিব পাৰে মই ইয়াৰ পৰা অলপ লৈ লম আৰু পাতলকৈ মই গালত লগাই ভালকৈ ব্লেন্ড কৰি লম এই কালাৰটো বহুত ডাৰ্ক হয় গতিকে অকণমান ব্যৱহাৰ কৰিলে হৈ যায় হেকেটা লিপষ্টিককে মই আইশ্যাডো হিচাপেও ব্যৱহাৰ কৰিম যদি আপুনি এভৰিডে আইশ্যাডো লগাই বেয়া পায় তেনেহলে আপুনি এটো ষ্টেপো স্কিপ কৰিব পাৰে কিন্তু মই দেখাইছো যে একেটা বস্তুকে আপুনি বহুত জেগাত ইউজ কৰিব পাৰে আৰু যেহেতু লৰালৰিকৈ আমি উলাব বিচাৰো ডেইলি কবাত যাব লগা থাকিলে বহুত সময় আমাৰ হাতত নাথাকে আৰু গৰমত বহুত বেছি কিবা কিবি লগাই থাকিবলৈও মন নাযায় আৰু জলদি জলদি মেকআপ শেষ কৰিব মন যায় গতিকে আপুনি তেতিয়া এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে একেটা বস্তুকে ইয়াত সবতে লগাব পাৰে সেইকাৰণে কম প্ৰডাক্ট ইউজ কৰি আপুনি ভাল লুক এটা ক্ৰিয়েট কৰিব পাৰে সো মই অলপ লগাম বেছি নহয় আৰু মই আঙুলিৰে ব্লেন্ড কৰি লম খুব পাতলকৈ মই লগাইছো আপুনি আপোনাৰ ভাল পোৱা ধৰণে লগাই ল'ব পাৰিব নেক্সট আমি অকনমান মুখখন কন্ট্ৰোল কৰিম আৰু সেইকাৰণে মই ব্যৱহাৰ কৰিছো হুডা বিউটিৰ আইশ্যাডো পেলেটকে আপুনি কন্ট্ৰোল ইউজ কৰিব পাৰে কিন্তু মই ইয়াত এই কোকো শেডটো এজ এ কন্ট্ৰোল ব্যৱহাৰ কৰিম মই অকনমান ব্ৰাছত লগাই লম আৰু এইদৰে কন্ট্ৰোল কৰিম আৰু ভালকৈ ব্লেন্ড কৰি ল'ব যেহেতু মোৰ ডাবল চিন আছে আপোনালোকে দেখিছে গতিকে মই ইয়াত অলপ কন্ট্ৰোল কৰি লম আৰু ভালদৰে ব্লেন্ড কৰি লম আৰু একেবাৰে শেষত আমি লিপষ্টিক ব্যৱহাৰ কৰিম আৰু লিপষ্টিক লগোৱাৰ আগতে আমি বৰ্ডাৰটো আঁকি ললে বেছি সুবিধা হয় গতিকে মই এইডাল এডিএছৰ লিপ লাইনাৰ ব্যৱহাৰ কৰিছো আৰু এতিয়া মই বৰ্ডাৰটো আঁকি লম
আৰু এতিয়া মই হিলাৰী ৰডৰ একেটা পাৰ্পল কালাৰ লিপষ্টিকে ব্যৱহাৰ কৰিম আৰু এতিয়া মই ইয়াৰ ওপৰতে অকমান হুডা বিউটিৰ মিনি লিকুইড লিপষ্টিকটো ব্যৱহাৰ কৰিম আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হলেও সহায় কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহলে মোক কমেন্ট সেকশনত গৈ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে লাইকো কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই বাই বাই